অ' পিত ক'ত আছ? ঐ আছ? ঐ নবোৱা কি কৰি আছ তই? এখন এইটো কণ্ট্ৰলৰ চাউলখনত ইমানকৈ ধানখনে শিলখন ওলাইছে। এইবোৰ ঢেৰ ধান থাকে পাই। কালি হেৰি নকৰিলি নি? বম চম একো নুফুটালি নি? কিনো এখন বোম ফুটা বিয়া নব দিনকাল যিখনে হৈছে জুবিন দাই ন্যায় নোপোৱালৈকে সেইখন নকৰো আৰু বুজিছ। হয় দে, জুবিন দাই ন্যায় পোৱাটো আমিও বিচাৰোঁ পাই। তাকেহে তোৰ ন্যায়টো কোনে দিবনো? সেইটোও কথা। অঁ এইজনী ভিতৰতে আছে। অঁ কালিতো কি হ'ল গম পাৱ? কি হ'ল? ৰুটি ভৰাই বোলে জহনী জাতি ৰুটি চুবাবলৈ মন গ'ল বুলি ক'লে। অঁ সেই ৰঙা আটা 1 কেজি লৈ আনিলোঁ বলোহঁতৰ দোকানৰ পৰা। তো আনি সেই ৰুটি বনাই দিলোঁ। তো সেই বুট দাইল অকণ বিলাহী দি ধুনীয়াকৈ থপথপীয়াকৈ বনাই দিলোঁ। হাতখন দবাইছে ইজনীয়ে। ৰাতি আৰু মই সেইটো বাচন চাচন ধুই মেলি বিচনাখনলৈ গৈছোঁ আৰু শুম বুলি এই জহনী জাতিজনীয়ে মোলৈ কিবা অদ্ভুত ধৰণে চাই আছে। কিন্তু ভয়ো লাগিছে মানে কিবা কৰিলোৱে নে কি। তাৰপিছত আৰু সেই ভয়ে ভয়ে দৰ্জাখন মাৰি বুলি বিচনাখনত উঠো বুলি লৈছোঁ, এজনীয়ে খোপাটো খুলিছে। বোলো ঐ তোৰ ওকণি উঠিলে নে কি? ভনীয়েকজনী আহিছিলে দুদিনমানৰ কাৰণে। সেইজনী মূৰত আকৌ গোটেই ওকণি। বোলো ওকণি উঠিলে হপায়, দে বোলো চুলিখিনি মেলি ওকণিকেইটা চাই দিওঁ বুলি ক'লোঁ। সেইজনীয়ে আকৌ মোক এনেকৈ দেখুৱাইছে আৰু কিবা আচৰণটো কিবাটো অদ্ভুত ধৰণৰ কৈ আছে। ভয়ো লাগিছে কিনো হ'ল বুলি। তাৰপিছত তোৰ চাদৰখন খহাই দিছে। মই বোলো কি বা হ'ল গৰমেনে আৰু চাৱনীটোতো অদ্ভুত ধৰণৰ দি আছে। মই বোলো গৰম উঠিছে বোলে জহনী জাতিজনীক। এই বিচনীখন লৈ বিচি দিবলৈ লৈছোঁ, বিচনীখন নমাই থৈ দিলে। কিনো হৈছে গমো পোৱা নাই, ভয়ো লাগিছে। চাৱনীটোতো অদ্ভুত ধৰণৰ দি আছে। তাৰপিছত তোৰ চাদৰখন খুলি মোৰ গালৈ দিলে নহয় দলিয়াই। মই ভাবিলোঁ শেষ। এই ৰাতিখন এতিয়া বোলো ঐ মই এই ৰাতিখন কাপোৰ নুধোঁ, যি কাপোৰ আছে উলিয়াই দিবি কাইলৈ ধুম। ঐ কথাটো ক'বলৈহে পালোঁ নব। শুই আহি ফাটৰকৈ যিটো চৰ মাৰিলে, গোটেই ৰাতি বাৰান্দাত উলিয়াই থৈ দিছে মোক। ৰাতিটো শুবলৈ নাপালোঁ তোৰ। সেইকাৰণে দিনতে বোলো চাউলকেইটা বাচি থৈ দিওঁ। নকবি ঐ নব, আমি ন্যায় নাপাওঁ আৰু। বাছ বাছ কিন্তু জুবিন দাই ন্যায় পাব লাগিব। পাব লাগিব। জাষ্টিছ ফৰ জুবিন দা। নকবি ঐ দুখৰ কথা নকবি নব। এজনী এতিয়া শুই আছে। অ' পিত ক'ত আছ? ঐ আছ? নবোৱা কি কৰি আছ তই? এখন এইটো কণ্ট্ৰলৰ চাউলখনত ইমানকৈ ধানখনে শিলখন ওলাইছে। এইবোৰ ঢেৰ ধান থাকে পাই। কালি হেৰি নকৰিলি নি? বম চম একো নুফুটালি নি? কিনো এখন বোম ফুটা বিয়া নব দিনকাল যিখনে হৈছে জুবিন দাই ন্যায় নোপোৱালৈকে সেইখন নকৰো আৰু বুজিছ। হয় দে, জুবিন দাই ন্যায় পোৱাটো আমিও বিচাৰোঁ পাই। তাকেহে তোৰ ন্যায়টো কোনে দিবনো? সেইটোও কথা। অঁ এইজনী ভিতৰতে আছে। অঁ কালিতো কি হ'ল গম পাৱ? কি হ'ল? ৰুটি ভৰাই বোলে জহনী জাতি ৰুটি চুবাবলৈ মন গ'ল বুলি ক'লে। অঁ সেই ৰঙা আটা 1 কেজি লৈ আনিলোঁ বলোহঁতৰ দোকানৰ পৰা। তো আনি সেই ৰুটি বনাই দিলোঁ। তো সেই বুট দাইল অকণ বিলাহী দি ধুনীয়াকৈ থপথপীয়াকৈ বনাই দিলোঁ। হাতখন দবাইছে ইজনীয়ে। ৰাতি আৰু মই সেইটো বাচন চাচন ধুই মেলি বিচনাখনলৈ গৈছোঁ আৰু শুম বুলি এই জহনী জাতিজনীয়ে মোলৈ কিবা অদ্ভুত ধৰণে চাই আছে। কিন্তু ভয়ো লাগিছে মানে কিবা কৰিলোৱে নে কি। তাৰপিছত আৰু সেই ভয়ে ভয়ে দৰ্জাখন মাৰি বুলি বিচনাখনত উঠো বুলি লৈছোঁ, এজনীয়ে খোপাটো খুলিছে। বোলো ঐ তোৰ ওকণি উঠিলে নে কি? ভনীয়েকজনী আহিছিলে দুদিনমানৰ কাৰণে। সেইজনী মূৰত আকৌ গোটেই ওকণি। বোলো ওকণি উঠিলে হপায়, দে বোলো চুলিখিনি মেলি ওকণিকেইটা চাই দিওঁ বুলি ক'লোঁ। সেইজনীয়ে আকৌ মোক এনেকৈ দেখুৱাইছে আৰু কিবা আচৰণটো কিবাটো অদ্ভুত ধৰণৰ কৈ আছে। ভয়ো লাগিছে কিনো হ'ল বুলি। তাৰপিছত তোৰ চাদৰখন খহাই দিছে। মই বোলো কি বা হ'ল গৰমেনে আৰু চাৱনীটোতো অদ্ভুত ধৰণৰ দি আছে। মই বোলো গৰম উঠিছে বোলে জহনী জাতিজনীক। এই বিচনীখন লৈ বিচি দিবলৈ লৈছোঁ, বিচনীখন নমাই থৈ দিলে। কিনো হৈছে গমো পোৱা নাই, ভয়ো লাগিছে। চাৱনীটোতো অদ্ভুত ধৰণৰ দি আছে। তাৰপিছত তোৰ চাদৰখন খুলি মোৰ গালৈ দিলে নহয় দলিয়াই। মই ভাবিলোঁ শেষ। এই ৰাতিখন এতিয়া বোলো ঐ মই এই ৰাতিখন কাপোৰ নুধোঁ, যি কাপোৰ আছে উলিয়াই দিবি কাইলৈ ধুম। ঐ কথাটো ক'বলৈহে পালোঁ নব। শুই আহি ফাটৰকৈ যিটো চৰ মাৰিলে, গোটেই ৰাতি বাৰান্দাত উলিয়াই থৈ দিছে মোক। ৰাতিটো শুবলৈ নাপালোঁ তোৰ। সেইকাৰণে দিনতে বোলো চাউলকেইটা বাচি থৈ দিওঁ। নকবি ঐ নব, আমি ন্যায় নাপাওঁ আৰু। বাছ বাছ কিন্তু জুবিন দাই ন্যায় পাব লাগিব। পাব লাগিব। জাষ্টিছ ফৰ জুবিন দা।
নকবি দুখৰ কথা নকবি নব এজনী এতিয়া শুই আছে